Hi everyone, welcome to YouTube channel Evergreen Edu Point. আজি মই এক্সাৰসাইজ 8.1 6 নম্বৰ প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে, যদি A আৰু B সূক্ষ্মকোণ হয় যাতে cos A = cos B হয়, তেন্তে দেখুৱা যে এংগেল A = এংগেল B। আমি ধৰি ললো A, B আৰু C এটা সমকোণী ত্ৰিভুজ, যাৰ C কোণটো 90 ডিগ্ৰী দিয়া আছে। এংগেল A আৰু এংগেল B সূক্ষ্মকোণ, আৰু আমাক দিয়া আছে cos A = cos B। আমি জানো cos থিটাৰ অনুপাতটো আছিল ভূমি বাই কৰ্ণ। এতিয়া আমি A সাপেক্ষে ভূমিটো উলিয়াই লওঁ। কোনো এটা ত্ৰিভুজ ABC ৰ A কোণ সাপেক্ষে ভূমিটো হ'ব AC, আৰু লম্ব হ'ব BC, কৰ্ণ হ'ব AB। cos A ৰ অনুপাতটো হ'ব ভূমি বাই কৰ্ণ। ইয়াত A সাপেক্ষে ভূমি হ'ব AC আৰু কৰ্ণ হ'ব AB। একেদৰে B সাপেক্ষে ত্ৰিভুজটোৰ ভূমি হ'ব BC আৰু লম্ব হ'ব B কোণৰ বিপৰীত ফালে থকা বাহু AC, আৰু AB হ'ব কৰ্ণ। গতিকে cos B অৰ্থাৎ B কোণ সাপেক্ষে cos থিটাৰ অনুপাত হ'ব ভূমি বাই কৰ্ণ, অৰ্থাৎ B কোণ সাপেক্ষে ভূমি হ'ব BC আৰু কৰ্ণ AC AB, কৰ্ণ AB। AB আৰু AB কেনসেল হ'ল। ইয়াতে থাকিলে AC = ABC ত্ৰিভুজৰ AC আৰু BC বাহুটো সমান আছে, গতিকে ইয়াৰ বিপৰীত কোণ কি হ'ব? সমান হ'ব। AC ৰ বিপৰীত কোণ B আৰু BC ৰ বিপৰীত কোণ A, অৰ্থাৎ আমি ক'ব পাৰোঁ এংগেল B = এংগেল A বা এংগেল A = এংগেল B। যেহেতু সমান বাহুৰ বিপৰীত কোণ সমান, এইটোৱে আমাক প্ৰমাণ কৰিব লাগে। নম্বৰ কোৱেশ্চনটোত দিয়া আছে, যদি cot θ = 7/8 হয়, তেন্তে 1 + sin θ × 1 - sin θ / 1 + cos θ × 1 - cos θ ৰ মান উলিয়াব লাগে, আৰু cot স্কোৱাৰ θ ৰ মানটো উলিয়াব লাগে। ইয়াত আমাৰ প্ৰথমতে sin θ আৰু cos θ ৰ মানটো উলিয়াব লাগিব। ধৰা হ'ল ABC ত্ৰিভুজৰ B কোণটো 90 ডিগ্ৰী আৰু A কোণ দিয়া আছে θ। ABC ৰ B 90 ডিগ্ৰী, A θ, আৰু দিয়া আছে cot θ = 7/8। cot θ ৰ অনুপাতটো আছিলে ভূমি বাই লম্ব। θ কোণ সাপেক্ষে ভূমি আছে AB আৰু লম্ব হ'ব BC। ভূমি বাই লম্ব = 7/8 কে ধৰা হ'ল। তো গতিকে AB হ'ব 7K আৰু BC হ'ব 8K। AB টো 7K আৰু BC 8K। পাইথাগোৰাছৰ সূত্ৰ মতে আমি পাওঁ AC = √AB² + BC²। পাইথাগোৰাছৰ সূত্ৰ মতে ত্ৰিভুজ ABC ৰ ক্ষেত্ৰত AC² = AB² + BC²। AB ৰ মানটো দিয়া আছে
7k স্কোয়ার প্লাস BC দিয়া আছে 8k স্কোয়ার, AB 7k আর BC 8k স্কোয়ার। 7 স্কোয়ার করলে কিমান হ'ব 49k স্কোয়ার আৰু 8 স্কোয়ার করলে 64k স্কোয়ার। 49 64 এই দুটা যোগ কৰি দিলে কিমান হ'ব 13 113k স্কোয়ার, অর্থাৎ স্কোয়ার রুট অফ 113k। এতিয়া সাইন থিটাৰ মান উলিয়াব লাগে। প্ৰথমতে আমাক সাইন থিটাৰ মানটো উলিয়াব লাগে, যেহেতু সাইন থিটা ইয়াতে দিয়া আছে আৰু কস থিটা উলিয়াব লাগে। প্ৰথমতে আমাক উলিয়াব লাগে সাইন থিটা। সাইন থিটাৰ অনুপাতটো আছিলে লম্ব বাই কৰ্ণ। থিটা সাপেক্ষে লম্ব হ'ব BC অর্থাৎ 8k আৰু কৰ্ণ হ'ব AC। BC বাই AC। BC দিয়া আছে 8k আৰু AC আমি পালো স্কোয়ার রুট অফ 113k। k কাটি গ'ল, থাকিলে 8 বাই ৰুট অভাৰ 113। আৰু একেদৰে cos থিটা আছিলে ভূমি বাই কৰ্ণ। ভূমি কিমান আছে AB আৰু কৰ্ণ আছে AC। ABৰ মান দিয়া আছে 7k আৰু AC পালো স্কোয়ার রুট অফ 13k। k কাটি গ'ল, থাকিলে 7 বাই ৰুট অভাৰ 113। এতিয়া আমাক উলিয়াব লাগে এক নম্বৰটোত উলিয়াব লাগে 1 প্লাস সাইন থিটা ইন্টু 1 মাইনাস সাইন থিটা ডিভাইডেড বাই 1 প্লাস cos থিটা ইন্টু 1 মাইনাস cos থিটা। মানটো বহাই দিম। 1 প্লাস সাইন থিটাৰ মান কিমান পালো, সাইন থিটাৰ মান 8 বাই স্কোয়ার রুট অফ 13। 8 ডিভাইডেড বাই স্কোয়ার রুট অফ 13 ইন্টু 1 মাইনাস 8 বাই স্কোয়ার রুট অফ 13 আর তলত আছে 1 প্লাস cos থিটা। cos থিটার মানটো দিয়া আছে 7 বাই স্কোয়ার রুট অফ 113। 7 বাই স্কোয়ার রুট অফ 113 1 মাইনাস 7 বাই স্কোয়ার রুট অফ 113। ইয়াতে a প্লাস b ইন্টু a মাইনাস b সূত্ৰত পোৱা গ'ল। গতিকে a প্লাস b ইন্টু a মাইনাস b সূত্ৰটো কি আছিলে a স্কোয়ার মাইনাস 8 বাই স্কোয়ার রুট 113 স্কোয়ার a স্কোয়ার মাইনাস b স্কোয়ার। ইয়াতো হ'ব 1 স্কোয়ার মাইনাস 7 বাই 113 স্কোয়ার। 1 স্কোয়ার করলে 1 মাইনাস 8 স্কোয়ার করলে কিমান হ'ব 64 বাই স্কোয়ার রুট অফ 13 স্কোয়ার করলে 113 থাকি যাব। 1 মাইনাস 7 স্কোয়ার করলে 49 তলত থাকি গ'ল 113।